Hello friends, স্বাগতম জানাইছো অন্য এটা ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল Dipa's Vlog and Kitchen। তো সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জানাইছো। তো আজি চাওক মই পাকঘৰৰ পৰাই মোৰ ভিডিঅ'টো মই ষ্টাৰ্ট দিছো। আজি মই মানে কি বনাও তাকে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। কি আইটেম আছে আপোনালোককো দেখুৱাও। তো মায়ে আছে হাল বই, তো মই মাক কৈছোঁ মা মই নিজে বনাম, আজি মোৰ পছন্দ মতে বনাম। তো মই সেইকাৰণে আহিছোঁ আজি নিজে পাকঘৰত। তো এয়া কচু, কলা কচু মই কাটি থৈ গৈছিলোঁ ৰাতিপুৱাতে। ৰাতিপুৱা মোৰ সময় নহ'ল দেখুৱাবলৈ, তো সেইবাবে মই তাড়াতাড়িকৈ কাটি কুটি থৈ গ'লোঁ। আৰু এয়া তিয়ঁহ আলু মানে মাছ আছে, তো মাছৰ কাৰণে অকণমান এনেই বনাবৰ কাৰণে কাটিছোঁ মই। এয়া হৈছে আমটক বনাবৰ কাৰণে মই এয়া আম কুটি থৈছোঁ, গছৰ আম কালি দেউতাই পাৰি দিছিলে। অকলে বনাম যেতিয়া মানে ৰেডিটো কৰি ল'বই লাগিব। এনেই মই মাৰ লগত বনাওঁ, মায়ে যদি কিবা এখন বনায় ময়ো কিবা এখন বনাওঁ, তেতিয়া সোনকালে হৈ যায়। তো কেতিয়াবা অকলে বনাওঁ, মজা লাগে। এনেও কাটি ল'লোঁ, মানে এতিয়া আৰু পূৰা বনাই যাম একফালৰ পৰা। প্ৰথমে বনাম কচু আৰু এফালে বহাই দিওঁ ভাত। তো ভাতটো বহাই দিলোঁ, ভাতটো হৈ থাকক। কচুত মই বেছি তেল নিদিওঁ, অকণমান দিম। সেয়া কোন আহিছে, হাই দিয়া ধুনু, হাই দিয়াচোন, হাই দিয়া, হাই। আহি পালে আমাৰ ৰান্ধনী, আগতে ভিডিঅ'টো দেখুৱাইছিলোঁ, হাই দি দিয়াচোন। তো সি অকণমান ফুৰিব আহিছে পেহীয়েকৰ লগত। মোৰো তেল গৰম হৈ আহিছে, ময়ো বনাই লওঁ। তো সিদিনা সি পৰি একদম ওঁঠটো ফাটি গৈছে, মানে ভিতৰতো ফাটি গৈছে বাহিৰতো ফাটি গৈছে। ডক্টৰে ড্ৰেছিং কৰিবই নোৱাৰিলে, ইমান কান্দিছে। মানে একচুৱেলি চিলাই কৰিব লাগে, কিন্তু চিলাই কৰিব নিদিলে। সেই সৰু ল'ৰা যে, এনেষ্টেচিয়া দিলেও মানে হয়তো চেঞ্জ নাহিব পাৰে, সেইকাৰণে ভয়তে নিদিলে ডক্টৰেও। এয়া ৰান্ধনী গুটি। ইমান ভৰ্তি লাগিছে, মানে ইয়াৰ পিছত মানে কমি গৈ অকণমান হৈ যাব কৈছোঁ। অকণমান ঢাকনিটো দিলোঁ, তেতিয়া সোনকালে কমি যাব। বাকীবিলাক চাই আহোঁ। সি মানে পূৰা মানে মোৰ ৰুমত আহিলে একদম জঁপিয়াই থাকে। হামোন লাগছে তোমাৰ, কিবা কোৱাচোন ইয়াতে। হেল্ল' ফ্ৰেণ্ডছ কৈ দিয়াচোন। কি খবৰ? ইয়াতে চাই কোৱা, ইয়াতে ভালনে? মোৰ ভিডিঅ'বোৰ চাইনে? ভাল লাগেনে? ভাতটো হৈ গ'ল, ভাতটো নমাই থলোঁ। আকৌ এতিয়া বহাম মই আমটকটো। মাছো মানে বেছি নাই, মাত্ৰ 3 পিচ আছে। তো ভাবিছোঁ দালি বনোৱাতকৈ এখন মাছৰ আঞ্জাই বহুৱাই দিওঁ, সেইকাৰণে তিয়ঁহৰ প্লেনটো কৰিছোঁ। তিয়ঁহ কাটি তিয়ঁহৰে বনাম। আমটকত অকণমান তেল হ'লেই হৈ যায়। অকণমান কচু দিয়া ঢাকনিখন গুচাই চাওঁ কিমানখিনি কমি গ'ল। তো এয়া আমটকত অকণমান সৰিয়হ গুটিকেইটা বৰকৈ ফুটে, জ্বলা আৰু এয়া আমটক আমাৰ ঘৰৰ সকলোৰে প্ৰিয়। মানে আমটক বুলি ক'লে মানে ভাত নোখোৱা মানুহে ভাত খোৱা হৈ যায়। এতিয়া কচুটো অকণমান কমি গ'ল যেতিয়া নিমখ অকণমান দিওঁ, অকণমান হালধি। কচুত যেতিয়া ৰঙালাও দিয়া যায় আৰু সোৱাদ লাগে। ৰঙালাও, তাৰপিছত কঁঠালৰ গুটি, তো সেনেকৈ খাই আৰু ভাল লাগে। তো বৰ্তমানটো ৰঙালাও নাই, কঁঠালৰ গুটিও নাই, সেইকাৰণে আজি একদম চিম্পলকৈ হালধি নিমখ দিয়া হ'ল যেতিয়া আৰু অকণমান ঢাকি দিওঁ। এতিয়া আমতো অকণমান নিমখ হালধি, আম গলিব ষ্টাৰ্ট দিছে। এয়া চাওক, এয়া মই এতিয়া অকণমান গুড়ৰ এয়া দখৰা এটা লৈছোঁ ইয়াতে দিবলৈ, কাৰণ অলপমান টেঙা মিঠা হ'ব লাগে, তেতিয়া আমটকটো খাই ভাল লাগে। তো ঢাকনিটো দি দিলোঁ। এতিয়া গুড়টো গলিলে তাৰপিছত লাৰি অকণমান নমাই থৈ দিম। আমটকটো হৈ গ'ল।
এতিয়া এইটো নমাই থৈ দিওঁ এয়া মই অকণমান খুঠি টেঙা লৈছোঁ মানে কচুটো যাতে নখজুৱাই খালেও মানে টেঙাৰ ভাৱটো পৰিলে নখজুৱাই সেইকাৰণে অকণমান দি দিম আৰু এয়া চাওক মোৰ হাতখন ৰাতিপুৱা কচু কাটি মানে একদম দাগ হৈ আছে ৰাতিপুৱা খজুৱাইছিল মোক হাতখন অকণমান তো টেঙা দিছোঁ যাতে অকণমান খোৱাৰ টাইমত ঠিকে থাকে চাওক পূৰা গলি গৈছে কচুত অকণমান জিৰা গুড়িও দি দিওঁ তেতিয়া মানে অলপ সোৱাদটো বেলেগ আহিব অকণমান জ্বলা গুড়িও দিছোঁ মানে মোৰ কচুখিনি প্ৰায় বনোৱা হৈছিলে মই মানে কচুত এটা বস্তু দিমকৈ পাহৰি গৈছোঁ ইয়াতেই ঢাকি থৈ দিয়া আছে আৰু সেইটো হৈছে বুট কচুত মানে বুট দিলে ইমান ভাল লাগে তো এতিয়াতো দিলে নিসিজিব সেইকাৰণে মই মানে পটককৈ এতিয়া ইয়াতে প্ৰেছাৰ কুকাৰত বহাই দিছোঁ বইল কৰি পিনে ইয়াতে দি আৰু অকণমান লৰাই থৈ দিম তো কচুত বুট দিলে মানে একদম টেষ্টি মই বহুত ভাল পাওঁ তো মায়ে দেখাই দিলে মনত কৰি দিলে সেইবাবে এতিয়া তাড়াতাড়িকৈ মানে বইল দি দিছোঁ প্ৰথমে মই মাছখিনি অকণমান গৰম কৰি ল'ম কাৰণ কালি ৰাতিতে ভাজি থৈ দিয়া আছিলে বুটকেইটাও প্ৰায় হৈ গ'ল এয়া মাছখিনি মই গৰম কৰি ল'লোঁ আৰু সেইপিনে বুটটো হৈছে ঢাকনি পৰা নাই তো মই এয়া মাছ বহাবৰ কাৰণে ৰেডি কৰি দিলোঁ ইয়াতে দিছোঁ মই ৰান্ধনি গুটি মাহপাত পিঁয়াজ জলকীয়া তো ইয়াতে আকৌ বেলেগ মছলা নিদিওঁ জাষ্ট একদম চিম্পলকৈ বনাম এয়া পিঁয়াজখিনি অকণমান ভাজাৰ পাছত তিয়হখিনি দি দিলোঁ এয়া দি দিলোঁ নিমখ হালধি গুড়ি এতিয়া মই অকণমান এইখিনি ঢাকি থৈ দিম যাতে তিয়হৰ পানীতে মানে আলুটো সিজি উঠে এয়া বুটকেইটা বহুত ধুনীয়াকৈ সিজিছে এতিয়া মই কচুত দি দিওঁ একদম সহজ উপায় মই প্ৰথমতে কৰিব লাগিছিল কিন্তু মই পাহৰি থাকিলোঁ কচুখিনি আকৌ এবাৰ বহাব লগা হৈ গ'ল বেছি টাইম নালাগে এইবাৰ কাৰণ বুটকেইটা দি অকণমান লৰাই নমাই থৈ দিম গোটেইকেইটাও দি নিদিওঁ কাৰণ বেছি বুট হ'লেও চোবাই মানে বুট লাগিব সেইকাৰণে এনেই মাজতে যেন দুই এটা চবাই পাওঁ তেনেকৈ দিম বুট মুগ মোৰ বহুত প্ৰিয় তো ভাত বনোৱাৰ আগত অলৰেডি মই মুগ খাই উঠিছোঁ আৰু অকণমান আছে এয়া মই গধূলি টিভি চাই খাম এয়া তিয়হও সিজিছে এয়া অকণমান পানী দি দিলোঁ আৰু অকণমান দিম কাৰণ শুকাব লাগিব ইমানো বেছি মানে পনীয়া জোলটো নকৰোঁ এতিয়া মাছটো দি দিম মাছটো দি দিলোঁ এতিয়া অকণমান আৰু উতলিব দিম 10-15 মিনিটমান এয়া মাছৰ আঞ্জাও হৈ গ'ল আৰু মই চব চাফা কৰি থৈ দিলোঁ এয়া মচি কাচি সকলোৱে গা ধুই আহিছে এতিয়া মই ৰেডি কৰিব লৈছোঁ আৰু আপোনালোককো এবাৰ দেখুৱাব লৈছোঁ একদম মানে মই ডিছত সজাই দিছোঁ আজিৰ ডিনাৰ আইটেমটো এয়া মাছৰ আঞ্জা এয়া কচু এয়া আমটক আৰু এয়া ভাত তো ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু কোনোবা যদি নতুন আছে মোৰ চেনেলত আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ তেনে আজিলৈ বাই বাই